গানটো আপোনালোকৰ আজিকালি আমি যেনেকুৱা ধৰণৰ গানবোৰ কৰোঁ গানটো একদম তেনেকুৱা একেবাৰে নহয়। সকলোকে নমস্কাৰ। দিনৰ অন্তত অপেক্ষাৰ ফলত আজি যিটো কৰ্ম কৰি আছিলোঁ, প্ৰজেক্টটো বনাই আছিলোঁ, সেইটো আজি ডাবিং কৰিবলৈ আহিছোঁ। ইয়াৰ দাদাই আমাৰ ছেটটো বনাই আছে ভালদৰে ভিতৰত, আৰু এইফালে মোৰ লগত আহিছে মোৰ দাদা। কেইটামানৰ পাছতে আপোনালোকৰ মাজলৈ এইটো আগবঢ়াই দিম। এইটো তাকে খবৰটো দিওঁ বুলি আপোনালোকৰ এটা ভিডিঅ' বনাইছোঁ, আৰু কেনেধৰণে আৰু বাকীবিলাক আজি কামবিলাক কৰিম আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। মৰমৰ হেল্ল' ভালনে? ভাল ভাল। বহুত দিনৰ পিছত গান এটা হৈছেগৈ ইয়াৰ লাগি লাগি। হয় হয় হয়, তাকে সকলোৱে মৰম ৰেকৰ্ড কৰিম, চাব আপোনালোকে কেনেকৈ ৰেকৰ্ড কৰোঁ আমি, নিশ্চয় ই দেখাব আপোনালোকক ধুনীয়াকৈ। হয়, আমি অলপ কাম চাম কৰি লওঁ। এইফালে আমাৰ দাদা কেমেৰামেন হ'ব লাগিব, গম পাইছে? তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়াৰ পৰা। অ'কে, ৰখাবলৈ হ'লে ইয়াত স্পেচটো নহয়। ইয়াতে প্ৰথম মই গীতটো অলপ শুনি লৈছোঁ, তাৰপিছতে মাইক্ৰ'ফোনৰ ওচৰলৈ গৈ পেলাই ডাইৰেক্টলি গীতটো গাম, ডাবিং কৰিম, আৰু এনেধৰণে কামবিলাক আগবাঢ়ি যাব। আপোনালোকক মই দেখা গৈছোঁ। সেয়া আমাৰ দাদাই হাই দিয়ে নে বাই দিয়ে আৰু অকল হাতকেইখন এনেকৈ লচৰাই থাকে, আৰু হাই দিয়ে নে বাই দিয়ে তেখেতেহে জানে। হয়, এনেধৰণে মই গীতটো ডাবিং কৰিলোঁ, গীতটো গালোঁ। আচলতে মোৰ যিটো গীতটোৰ নাম হৈছে মা তুমি মোৰ। ক'বলৈ গ'লে মাৰ প্ৰতি যিবোৰ মৰম শ্ৰদ্ধা, যিমানখিনি পাৰিছোঁ লিখি পেলাই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ বা গাবলৈ চেষ্টা কৰিছোঁ গীতৰ সহায়ত। আৰু মাকটো লৈ পেলাই কেতিয়াও সকলোবোৰ লিখিব নোৱাৰোঁ, কাৰণ মা মৰম অপাৰ, ইমান লিখিবলৈ মোৰ কোনেও লিখিব নোৱাৰে। আচলতে মই যিমানখিনি পাৰিছোঁ সিমান লিখি পেলাই, আৰু এই শব্দবোৰে গীতৰ সহায়ত যিমান পাৰিছোঁ গাবলৈ চেষ্টা কৰিছোঁ। ক'বলৈ গ'লে মা মৰম সঁচাই অতুলনীয়। ইয়াক কেতিয়াও মুখেৰে বা লিখি পেলাই কেতিয়াও ইয়াক পূৰাব নোৱাৰি। আচলতে মই বৰ্তমান যি ঠাইত উপস্থিত আছোঁ, সেই ঠাই হৈছে মোৰ বাবে এক নামঘৰ আৰু পবিত্ৰ স্থান, আৰু এই পবিত্ৰ স্থানতে মোৰ নিজৰ কৰ্তব্য পালন কৰি আপোনালোকৰ মাজলৈ বহু এনেধৰণৰ মৰম লগা গীত সৃষ্টি কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। মাথো আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব। ইতিমধ্যে আমাৰ ডাবিংটো হৈ গ'ল, মোৰ যিটো গীতৰ ডাবিং আছিল সেইটো হৈ গ'ল। এতিয়া দাদাহঁত কেনে পালে অলপ জনাব। ঠিকে আছে, আৰু মিক্স মাষ্টাৰ কৰিলে আমি অলপ ভাল ৰিজাল্ট পাই যাম। হয় হয় হয়, লগতে এফালে আমাৰ ভাইটি লাৰা দেউৰী আছে। নমস্কাৰ। এফালে আমাৰ দাদা তেনেধৰণৰ হৈছে, অলপ জনাবা। অহা 16 নাইবা 15 মানত আহি আছে, আৰু গানটো একদম ভাল পাব শুনি। 6 মান বজাত দিম বুলি ভাবিছোঁ। আপোনালোকে গীত দি সকলোৱে আদৰি ল'ব, মৰম যাচিব যিমান পাৰে। নতুনকৈ গান গাইছে, আৰু দাদাজনৰ মাৰ প্ৰতি যোনটো মৰম সেইটো গীতটিত প্ৰকাশ পাইছে, আৰু আপোনালোকে ভালকৈ আঁকোৱালি ল'ব, আৰু তাৰে কামনা কৰিলোঁ। হয়, থেংক ইউ। আৰু এটা কথা মই ইয়াতে কৈ দিওঁ, গানটো আপোনালোকৰ আজিকালি আমি যেনেকুৱা ধৰণৰ গানবোৰ কৰোঁ গানটো একদম তেনেকুৱা একেবাৰে নহয়। এটা বহুত বেলেগ ধৰণে কৰা গান এটা হয়। আপোনালোকে শুনিলে গম পাব। টিজাৰ্ছবোৰ চাগে দিব এখেতে, কি কৰিব ৰিলিজত আপোনালোকে গানটো শুনিব। প্ৰায় গানটো এবছৰমান হ'লে চাগে আমি এইটো গানতে লাগি থকা, আৰু দাদা বহুত কষ্ট কৰিলে আমাৰ কাৰণে। চ' দাদাক সেইটো কাৰণে ধন্যবাদ থাকিল, আৰু বহুত ধন্যবাদ, বহুত ধন্যবাদ। তাকে আজিৰ ইমানেই।
অহা 16 তাৰিখে আপোনালোকক সন্ধিয়া 6 বজাত গীতটো মুক্তি দিয়া হ'ব। গতিকেলৈ সকলোৱে মৰম দিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। তো এয়াই আজিৰ ডাবিঙৰ যিটো ভিডিঅ', যিমানখিনি কাম কৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিছে কমেণ্ট এটা কৰিব, ভিডিঅ'টো চাই কেনে পালে আৰু কমেণ্ট এটা লগতে কৰি দিব তাকে। আৰু আপোনালোকক মই আজি চমুকৈ অলপ মোৰ গানৰ যিটো ডেমো এটা শুনাবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু লগতে তলত কমেণ্টটো কৰি জনাব।